গাইজ কি খবৰ আপোনালোকতো আশা কৰোঁ সকলো খবৰ ভাল আৰু মই আজি কেইবাদিনো ধৰি ভিডিঅ' দিব পৰা নাই আৰু কি ভিডিঅ' বনোৱা আছে কিন্তু ভিডিঅ' মানে কি কৰা আছে কিন্তু ভিডিঅ' এডিটিং কৰিব পৰা নাই তো মানে কি হয় কাৰণটো হ'ল মোৰ মানে গা বেয়া আজি এসপ্তাহ বেছি হৈ গ'ল মানে কাহ চৰ্দি জ্বৰ গা বিষ মানে চব লগ লাগিছে সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু আজিও আপোনাৰ এই মাতটোতে গম পাইছে নহয় মোৰ মাতটোতে আপোনালোকে গম পাইছে ধৰ কেনেকুৱা হৈ আছে তো যেতিয়া গাটো ভালকৈ ভাল পাম তেতিয়াহে ভিডিঅ' মানে এডিট কৰিম আৰু ভিডিঅ' আপলোড কৰিম তো সেইকাৰণে কৈছোঁ আপোনালোকে যাতে বেয়া নাপায় মোৰ চেনেলটো যাতে চাই থাকে ভিডিঅ'বিলাক আৰু মানে এইখিনি ভিডিঅ' দিব পৰা নাই কাৰণে আপোনালোকে বেয়া নাপাব তো আৰু মানে আজি এটা আৰু বেয়া দিন হ'ল আজি মই বাটত আহি থাকোঁতে আপোনাৰ বৰলেহে কামুৰিলে মৌহে কামুৰিলে মই চিনি নাপাওঁ ভালকৈ একচুৱেলি তো কেইবাটাও মানে ধৰি মানে কামুৰিছে মোক এয়া চাওক হাতখন ফুলাই ধৰিছে এয়া দেখিছে ন আপোনালোকে তো তেনেকুৱা মানে পিঠিটোত গোটেই কামুৰিছে আৰু হাতত মানে এনেকুৱা এইফালে আছে হাতত কামোৰা তো তেনেকুৱা মানে এইকেইদিন কি হৈছে নাজানো মোৰ লগত কি ঘটি আছে এটা নহয় এটা প্ৰব্লেম হৈয়ে আছে তো গাইজ যেতিয়া মই সুবিধা পাম ভিডিঅ' আপলোড ভালকৈ ভিডিঅ' বনাম চেষ্টা কৰিম ভালকৈ আপোনালোকৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো আজি সেইখিনি কথা ক'বলৈ আহিলোঁ আপোনালোকৰ ওচৰত তো সকলোৱে ভালে থাকক আৰু মোক যাতে কোনো পাহৰি নাযায় বাই বাই।